কি হ'ব আজি ক'বা নচোঁ আজি খেলটো বাম্পাৰ হ'ব খেল মানে মইতো ৰাজস্থান ৰয়েলছৰ ফেন হয় এই বেলেগ জুচুতছি আজি পাগলা কৰি দিম আজি শেষ কৰি দিম চব আজি খেলা আৰম্ভ হ'ব বন্ধুসকল আজি এক্সাইটমেণ্টটো কিমান বেছি ক'বা নোৱাৰোঁ আজি আছোঁ খেল চাবা ৰাজস্থান ৰয়েলছৰ দিল্লী কেপিটেলছৰ মাজত এয়া চাওক মোৰ হাতত টিকেট আছে আমাৰ পৰা বেছি দূৰ নহয় আমাৰ পৰা 1 ঘণ্টামানৰ ৰাস্তা মানে এক্সাইটমেণ্টটো কিহৰ কাৰণে বেছি হৈছে কি হ'ব আজি ক'বা নচোঁ আজি খেলটো বাম্পাৰ হ'ব খেল মানে মইতো ৰাজস্থান ৰয়েলছৰ ফেন হয় ফেন মানে কি আমাৰ নিজৰ চলিত আছে না ৰিয়ান পৰাগ আমাৰ দাদা ৰিয়ান পৰাগ দাদা গতিকে বলক আৰু জলক বলক 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 এই মস্ত গৰমত ৰেল লাইনত ৰখিব লগা হৈছে আৰু মানে ট্ৰেইন অহা নাই আমাৰ মানুহগিলা এই গৰমত ৰখছি মানে মূৰৰ ঘাম মাটিত পৰছি কষ্ট হৈছে যাব লাগিব চাব লাগিব বাপ্পাও আহি পালা দে উৰাজাহাজ উৰাজাহাজ নহয় উজনি ৰেল আহি পেলা নামনি ৰেল আহিছে উজনিত যাব চক 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 বাইকগিলা পাৰ্কিঙত থৈ দিলোঁ ইয়াতে মানে কি থলো আজি বৈদ্য জুচুতছি এই বেলেগ জুচুতছি আজি পাগলা কৰি দিম আজি শেষ কৰি দিম চব আজি বহুত বেছি আৰু গৰমো বহুত ৰ'দো দিছে টিকেট চিকিঙৰ পিছত আহি পেলাই ভিতৰত সোমাম আৰু আপোনালোকে দেখাই আছে কিন্তু সঁচাই মতে বহুত বেছি এটা ভাল লগা বহুত বেছি ভাল লগা পৰিৱেশ এটা ভাষাৰে বুজাব নোৱাৰো আগতে কৈছোঁ পাম্পাৰে কিবা এটা সোমাম এতিয়া সোমাম ভিতৰত সোমাম এনজয়মেণ্ট মজা লাগে বাম্পাৰ মজা লাগে বেয়া এটা হুলস্থুলীয়া পুৰা আপোনালোক চাওক দুটা ফোৰৰ পিছতে 3 নম্বৰ বল মাৰবা ৰেডি ইয়া তিনি বল ভাৰত
বলত 32 রান হয়েছে আমার পরাগ দা তোর পরাগ দা গম নাপায় ষ্টেজিক টাইম আউটত কি চলি থাকে করে ষ্টেজিক টাইম আউটত আপনার কি করে তার প্লেয়ারবিলাকে গোটেইবিলাকে চাহ ভাত কিবা কিবি খাই আৰু মানে পানী চানী খাই কিবা কিবা ফিল্ডত আহি পেলাই ৰিয়ান পৰাগ আমাৰ অসম সন্তান ৰিয়ান পৰাগ এতিয়া ফিল্ডত আহিবলৈ বিচাৰোঁ এইটো দূৰত আপোনাৰ দেখা যায় ৰিয়ান গাইছে চব গুৱাহাটী পূৰা আপোনাৰ গোটেই ষ্টেডিয়াম পূৰা হাল্লা হৈ গৈছে হাল্লা বল হাহাকাৰ লাগি গৈছে ৰিয়ান দাই কি কৰে চাওঁ কিবা ৰিয়ানে শান্ত হৈ খেলি আছে ন আজি যদি কি ৰান বনাবলৈ ইমান চান্স পায় একদম আমাৰ বিহু খেলা হৈ যাব আমিও খেলিব পাৰিম কেনেকুৱা লাগে কিন্তু এটা কথা কিন্তু গাঁৱে ভূঞে কিন্তু বহুত ভাল ভাল প্লেয়াৰ আছে আমিও চেষ্টা কৰিব পৰা গাঁৱে ভূঞে ইয়াতকৈ বহুত ভাল প্লেয়াৰ আছে মই যি খেলা দেখা পালোঁ মাৰি মস্ত ডাঙৰ ন এৰপা সৰু সৰু এজন লাগে গম পাইছা নাই কিন্তু তিনি ডাঙৰ আছে ভাবি আছে যে আমাৰ অপেনাৰ হ'ল পাটলাৰ আৰু জাছৱালক কেনেকৈ আউট কৰিব পাৰোঁ কিন্তু সিহঁতে কৰিব পৰা নাই আলোচনা পূৰা আলোচনা আপোনালোকে চাওকচোন পূৰা আলোচনা সিহঁতৰ ইস্তাম আউট হয়েছি গিল্লি উড়ে দিছি তা রঙালায় জ্বলে দিছি কাম নাই বেটার এনে লেভেল হ্যাঁ লেভেলতে যাবো তার কাম নাই এই বেটা যায় আছে এই কোরবানুল্লাহ না মনীষ পান্ডে আছে Last ball, first innings. আৰম্ভ হ'ল প্ৰথম ইনিংছত ৰাজস্থানে হৈছে 199 ৰান বনালে আৰু 200 ৰান দিল্লী কেপিটেলছে বনাব লাগিব এয়া চাওক আপোনালোকে ফাৰ্ষ্ট বল 0 ৰান ছেকেণ্ড ইনিংছ খাবিয়া বজাৰ খাব নোৱাৰা আইচক্ৰীম ইয়াত আমাৰ খাব নোৱাৰা মোবাইল বাহিৰত 20 টকাত পায় ভিতৰত গ'লে 40 টকা 60 টকা 10 টকা মানি ওজন 100 টকা লৈছে ক'ত তোমাৰ ইয়াতে ইয়াত তোমালোকৰ পাৰ্মিশ্যন থাকে না টকা আমাকে পইচা দিব লাগে না 1 লাখ টকা দিয়া আছে 1 লাখ টকা 5 টকা ৰাখিছে এই কাটি আছে বেপাৰ চব বেপাৰ এনে লাভালাভ হয় লাভ যদি কোনো উঠাব পাৰা না উঠাব পাৰা নাই নে এইবাৰৰ পৰা ক'ব ইচ্ছা নাই প্ৰায় শেষ হ'ল কাৰণ আন 9
নৰে আৰু মানে কি আপোনাৰ 7টা বলত 61 ৰান লাগে সেইখিনি অসম্ভৱ গতিকে দেলহি হাৰা বুলি ধৰি ল'ব পাৰে ৱাৰ্ণাৰে ফাল্টু খেলিছে এনেকৈ খেলিলে ক'ত জিকিব পাৰিব কাম নহ'ব আমাৰ যিয়ে নহওক ৰাজস্থান ৰয়েল জিকিছে বঢ়িয়া খেল চাব আহিছে পেচাব চলিছে লাষ্ট বল এখন ইনিংছৰ লাষ্ট বল ৰাজস্থান জিকিব ৰাজস্থান That concludes the match, ladies and gentlemen. চাবা এইখিনি এটা বস্তু শিকিলোঁ মানে কি আপোনাৰ এই খেলাখনতে যুদ্ধ কৰে তাৰপিছত চুমাখা সেই হয় একদম সদৰকাক চুমাখা আছে বাপ্পাও সেইয়া খাই আছে বাটলাৰে খাইছে এইটো কাক দেলহিৰ এইটো ৱাৰ্ণাৰক খাইছে বাটলাৰক পিৰিটি এহেঁত ৰাজস্থান জিকিল বেলেগ এটা মজা আজি মজা ভাগাৰ লাগি গৈছে বহি ল'লো মানে ৰাজস্থান ৰজক জিকালো না জিকাই দিলো যাওয়াতকৈ মানে আহাতে বেছি ভিৰ পোৱা গৈছে মানে আপোনাৰ যাওঁতে কম মানুহ লাগিছিল না ভাগভাগকৈ আগতে কোনোবাই গৈছিল পিছত কোনোবাই গৈছিল আহাতটো চবেই একেলগত ওলাব লগা হ'ল সেইকাৰণে ভিৰটো ডাবুল হৈছে ডাবুল 3-4 ডাবুল হৈছে মস্ত ভোক লাগিছিল ভাত খাব ওলাইছোঁ দুটা গানা মাৰিয়ে আছে খাই লওঁ নেকি খাই লওঁ দে